নমস্কাৰ কৃষক বন্ধুসকল, ছায়া লাইফষ্টাইললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱা টাইমতে ভিডিঅ' বনালোঁ, কাৰণ কালি ৰাতি মানে টোপনি নায়েই। মোৰ দ্বিতীয়জনী গাহৰি জগিব লগা আছিল, মানে সেইজনীও জগিলে। আৰু বৰ্তমান পোৱালিকেইটা সুস্থ হৈ আছে, আৰু কেইটা পোৱালি হৈছে, কেনেকুৱা কি সমস্যা পালোঁ, গোটেইখিনি আপোনালোকক কৈ আছোঁ। এতিয়ালৈকে মানে বহুতখিনি অভিজ্ঞতা পালোঁ বুলি ক'ব লাগিব। আৰু বৰ্তমান এতিয়া ৰাতিপুৱা 5টা বাজিছে, আৰু আপোনালোকে দেখিছে এতিয়া পোৱালিকেইটা শুই আছে, বৰ্তমান টোপনি গৈছে। আৰু বৰ্তমান গোটেইকেইটা পোৱালি সুস্থ হৈ আছে। আৰু এতিয়ালৈ মানে সমস্যাটোলৈ আহিছোঁ, মানে গাহৰিজনী মোৰ পোৱালি 3টা হ'ল। 3টা মানে যোৱা ৰাতি মানে গধূলি 8টাৰ পৰা মানে ষ্টাৰ্ট হৈছিল, আৰু পোৱালি দিওঁতে মানে কমচে কম 11টা বাজিছে। তো বহুতখিনি সময় লাগি গ'ল। আৰু তাৰপিছত মানে সমস্যা কিছুমান দেখা পালোঁ। সমস্যাৰ লগত যুঁজিলেহে তেতিয়া এক্সপিৰিয়েঞ্চটো পোৱা যায় বা অভিজ্ঞতা পোৱা যায়। গাহৰিজনী মেইন কাৰণ এটা হৈছিল, মানে দুদিন আগতে মানে জগিলে। একচুৱেলি 29 তাৰিখ আছিল, মানে অহাকালি আছিল। আজি 28 তাৰিখ, মানে যোৱাকালি 27 তাৰিখ আছিল। তো 27 তাৰিখে মানে গাহৰিটো জগিলে। তো তাৰ কাৰণে মানে ধৰ পোৱালি 3টা আছিল, সিহঁতৰ গ্ৰথটো ভাল হৈছে, সেইকাৰণেও জগিলে। সেইটো এটা হ'ব পাৰে কাৰণ। আৰু জগাৰ মানে দুদিন আগতে জগিলে, সেইকাৰণে অলপমান গাহৰিজনীয়ে কষ্ট পালে, বহুতখিনি কষ্ট পাইছে আৰু সময়ো বহুত লাগিলে। আৰু এতিয়া মানে মেইন সমস্যাটো হৈছে, মানে পোৱালি 3টা হোৱাৰ কাৰণটো মানে মই এতিয়া বৰ্তমান আপোনালোকক ক'ব ওলাইছোঁ। মানে প্ৰথমটো মই এআই কৰিছিলোঁ, সেইটোতো 7টা মানে পিগলেট হৈছে। সেইটো ভালেই প্ৰথমবাৰৰ কাৰণে। আৰু এইজনী মানে মই নিজৰ বৰটোৱেদি মানে ছাৰ্ভিচ দিছিলোঁ, আৰু বৰটো মোৰ তেতিয়া বয়স আছিল 6 মাহ। তো 6 মাহ বয়সত মানে মই ছাৰ্ভিচ দিব লগা হ'ল, মানে কাৰণ মই যেতিয়া গাহৰি আৰু পোৱালি আনিছিলোঁ, তেতিয়া প্লানিংটো অলপমান মানে বেয়া হৈছিল, কাৰণ মই তেতিয়া প্ৰশিক্ষণ লোৱা নাছিলোঁ। কাৰণ পাছত প্ৰশিক্ষণ লোৱাৰ পাছতহে বুজি পালোঁ কাহানীটো মানে এনেকুৱা হ'ব লাগে বুলি। তেতিয়া মানে কি হয়, বৰটো সদায় মানে মাইকীকেইটাৰ পৰা 2 মাহ মানে ডাঙৰ হ'ব লাগে। আৰু বৰটোৰ বয়স মানে কমচে কম মানে আপোনাৰ 8 মাহ 9 মাহ বা 1 বছৰ হ'ব লাগে। 1 বছৰ হ'লে বেছি ভাল। তো এতিয়া বৰ্তমান মোৰ বৰটোৰ বয়স হ'ল 10 মাহ হৈছে। এতিয়াতো মানে ছাৰ্ভিচ দিয়াৰ কাৰণে উপযোগী হ'ব। তো সেইটো এটা মেইন কাৰণ বুলি ভাবিলোঁ। আৰু এআই কৰিম বুলি ভাবিছিলোঁ, সিদিনা ৰবিবাৰ আছিল, ছেকেণ্ড হিট অহাৰ দিনা। তো সেইটো এটা মেইন ডাঙৰ সমস্যাত মানে মই পৰিছিলোঁ। তো সেইকাৰণে মই নিজৰ বৰটোৱে দিয়ে মানে এটা এক্সপিৰিয়েঞ্চ কৰিম বুলি ভাবিছিলোঁ। তো পোৱালি 3টা হোৱাৰ কাৰণে মানে একো দুখী নহয় মই, কাৰণ এইটো মোৰ প্ৰথম অভিজ্ঞতা। তো এতিয়া মই দেখিছোঁ পাছত ইউটিউবত চাইও মানে বহুতখিনি শিকিলোঁ, বা আমাৰ বিশিষ্ট গাহৰি পালক সিদ্ধাৰ্থ শংকৰ কলিতা ছাৰৰ পৰাও ইউটিউবত ভিডিঅ' চাই মানে প্ৰথমবাৰত কেনেকৈ পোৱালি বেছি পাব লাগে, আৰু তাৰ কাৰণে তেখেতে বনাইছিল ভিডিঅ'। তো সেইটো ভিডিঅ' চাইও গম পালোঁ, মানে ছাৰ্ভিচ আপুনি ছেকেণ্ড হিটৰ দিনা মানে ৰাতিপুৱা দানা নোখোৱাৰ আগতে দিব লাগে একবাৰ, আৰু নেক্সট মানে 6 ঘণ্টাৰ পাছত আৰু এবাৰ ক্ৰছ দিয়াব লাগে, মানে দানা খোৱাৰ আগে। তো এনেকৈ যদি আপুনি 2বাৰ বা 3বাৰ, আৰু নেক্সট দিন ৰাতিপুৱা আৰু এবাৰ ছাৰ্ভিচ দিব লাগে। তো এনেকৈ মানে ছাৰ্ভিচ দিলে 3বাৰ মানলৈকে, তেতিয়া মানে আপোনাৰ পোৱালি বেছি পোৱাৰ সম্ভাৱনা থাকে, বা বেছি পাবই আপোনালোকে। তো ইয়াতে মোৰ মাকজনীৰ কোনো দোষ নাই বুলি ভাবিছোঁ, মোৰেই দোষ আছিল, কাৰণ বৰটো মই কম বয়সতে মানে ছাৰ্ভিচ দিছিলোঁ, আৰু বৰটো মানে মাইকীজনীতকৈ মানে 2 মাহ সৰু আছিল। তো মই যেতিয়া পোৱালি আনিছিলোঁ, মানে প্ৰথমতে মাইকীটো আনিছিলোঁ, তাৰপিছত আৰু পাছত বৰটো আনিলোঁ। তো সেনেকুৱা কিছুমান অভিজ্ঞতা পালোঁ। আৰু এতিয়া ডাঙৰ এটা সমস্যা হৈছে, আপোনালোকক পোৱালিকেইটা দেখুৱাই আছোঁ আৰু কৈও আছোঁ সমস্যাটো। ভিডিঅ'টো শেষলৈকে চাই থাকিব। এইকেইটা পোৱালিকেইটা দেখিছে। এতিয়া মই ৰাতি আমি 1টা বজালৈকে থাকিলোঁ, কাৰণ মানে মাকজনী মানে বহুত কষ্ট পালে। এই কষ্টৰ ফলত মানে
বিষত মানে কি হ'ল, পোৱালিকেইটাক গাখীৰ খাব দিয়া নাই। মানে বহুতখিনি পেইন হৈছে চাগে আগতীয়াকৈ হোৱাৰ কাৰণে। তো সেইকাৰণে মানে পোৱালিকেইটাক গাখীৰ খাব দিয়া নাই। আৰু এতিয়া মানে মই অলপমান চেষ্টা কৰি গাখীৰ খোৱালোঁ। ৰাতি 2 বাৰ খুৱাইছোঁ। মানে লগত থাকিব লাগে, লগত নাথাকিলে মানে অলপমান বিষাই চাগে। তো সেইকাৰণে এইটো এটা ডাঙৰ প্ৰব্লেম পাইছোঁ। আপোনালোকৰ যদি এনেকুৱা প্ৰব্লেম পাইছে, কেনেকৈ ছল্ভ কৰিছে আপুনি কমেণ্ট কৰি জনাব। তো সেইটো এটা সমস্যা পাইছোঁ। আৰু মই কেইজনমান গাহৰি পালক বন্ধুক ফোন কৰি সুধিছোঁ। তো তেওঁলোকে কৈছে 2 দিন পাছত মানে ঠিক হৈ যাব। তো এনেকৈ মই 2 দিনমান অলপমান কষ্ট কৰি গাখীৰ খুৱাব লাগিব। তো সেইটো এটা মানে মেইন ডাঙৰ অভিজ্ঞতা বা এক্সপিৰিয়েঞ্চ মই পালোঁ। তো সেইটো আপোনালোকক ক'ব ওলাইছোঁ। মানে মাকৰ কোনো দোষ নাই, কাৰণ বিষটো মাকে বহুত পাইছে, সেইকাৰণে মানে অলপমান গাখীৰ খাব দিব টান পাইছে। তো সেইটো 2 দিন পাছত এডজাষ্ট হৈ যাব। আৰু বাকী মোৰ আগৰ পোৱালিকেইটা কেনেকুৱা আছে আপোনালোকক দেখুৱাইছোঁ। এতিয়া বৰ্তমান দেখাই আছোঁ। আগৰ পোৱালিকেইটা দেখিছে আপোনালোকে, শুই আছে। ইহঁতে বৰ্তমান এতিয়া সুস্থ। মাকজনীও শুই আছে। তো এতিয়া মেইন আপোনালোকে এই সমস্যাটো পাইছে নেকি, বা নতুন ফাৰ্মাৰ্চকো মানে মই এটা অভিজ্ঞতা দিব ওলাইছোঁ। আপোনালোকে বৰ ব্যৱহাৰ কৰিলে মানে মাকজনীতকৈ কমচে কম 2 মাহ ডাঙৰ হ'ব লাগে, বা এবছৰত আপুনি পাৰিলে মানে সেনেকুৱা প্লানিং কৰি বৰ কিনিব লাগে। আৰু মোৰ বোৰটো আপোনালোকক দেখুৱাই আছোঁ। এতিয়া বৰ্তমান মানে ভাল সুস্থ হৈ আছে। এইটো মোৰ বোৰটো আপোনালোকে আগতো দেখিছে চাগে। আৰু এতিয়া বৰ্তমান ইয়াৰ বয়স মানে এতিয়া 11 মাহ চলি আছে। তো এতিয়া ছাৰ্ভিচ দিয়াৰ কাৰণে উপযুক্ত বয়স হৈছে। তো আপোনালোকে দেখিছে বোৰটো মানে মেইন আপোনালোকৰ বোৰটোৰ ওপৰতো কথা থাকে। মেইন আপুনি মাইকীটো এনেকৈ দোষ দিব নোৱাৰে। বোৰটোৰো বহুত মানে মহত্বপূৰ্ণ মানে ভূমিকা থাকে আৰু মানে পোৱালি দিয়াৰ ক্ষেত্ৰত। তো আপোনালোকে ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। আৰু আগলৈ আপ টু ডেট পাই থাকিব আপোনালোকে। ধন্যবাদ।